নমস্কাৰ বন্ধু বান্ধৱী দাদা বাইদেউ আৰু মোৰ জ্যেষ্ঠসকল মোৰ ভিডিঅ'ত আজি এনেকুৱা এখন ঠাই দেখুৱাম যি হয়তো আপোনালোকে বহুত মানুহে নাজানে বা অৱগত নহয়। আজি আহিছোঁ আমি শুৱালকুছি বামুণীত অৱস্থিত ধাৰেশ্বৰ দেৱালয়লৈ। ইয়াত আদিম যুগত হেনো ভগৱান ৰামচন্দ্ৰৰ পত্নী সীতামায়ে তাঁতশাল বৈছিল। এই তাঁতশালৰ খুঁটা আমি দেখুৱাম। এই দেৱালয়ৰ বহু ওপৰত আকাশীগংগা অৱস্থিত। জানিবলৈ চাই থাকক মোৰ ভিডিঅ'টোৰ শেষলৈ। ইয়াতে ৰাম সীতা আৰু লক্ষ্মণ ইয়াতে আছিলে বনবাসত আহি ওপৰত আমি চাম, ওপৰলৈ আৰু যাম অলপ। আমি এতিয়া ওপৰলৈ গৈ আছোঁ ধাৰেশ্বৰ মন্দিৰৰ ওপৰলৈ। আপুনি কিবা ক'ব নেকি ইয়াৰ বিষয়ে, যে কি হৈছিলে আগতে ধাৰেশ্বৰ মন্দিৰত? মনোজ, ধাৰেশ্বৰ মন্দিৰটো স্থাপিত কোনেও ক'ব নোৱাৰে, ময়ো ক'ব নোৱাৰোঁ। হয়, তেওঁ বহুত পুৰণা মন্দিৰ হয়। কেনেকৈ কি সৃষ্টি হ'ল, সৃষ্টিৰ মানে কোনো সময়সীমা হয়তো নায়েই। কেনেকৈ এই মন্দিৰটো হ'ল? মানে গম পোৱা মতে কি প্ৰথমে বোলে ইয়াতে এটা লিংগ মানে নিজে নিজে উদ্ভৱ হৈছে। আচ্ছা, মানে ওলাইছে। তাৰপিছত মানুহ এজনে দেখিছে আৰু কৈছে। তাৰপিছত এই লিংগটোৰ পূৰা ওপৰতে এটা গাই গৰুৱে আহি তাতে নিজে নিজে গাখীৰ দি আছে। ক'ত হৈছিলে? তলত কোনোবাই দেখিলে ওচৰ চুবুৰীয়া, তাৰপিছত লিংগ দেখা পালে হয়তো। মই সিমান নাজানো দেই। মানে ওপৰততো ক'ব নেকি? ওপৰত জানিবলৈ বহুত মন আছে। তাৰ পৰাই এনেকৈ মন্দিৰ সেই বহু হয়তো 100 বছৰ আগৰ কথা। সেনেকৈ সৃষ্টি হ'ল লাহে লাহে ইমানখিনি পালে আহি। আৰু ওপৰত কিবা শুনিছোঁ আমি, আকাশীগংগা আছে, য'ত মানে অনবৰতে ননষ্টপ পানী পৰি থাকে। তাক আকাশীগংগা বুলি আমি জানো, সকলোৱে কয়। এইটো অদ্ভুত আৰু গৱেষণা কৰিলে হয়তো কিহৰ পৰা কি হৈছে সেইটো ভালকৈ ওলাব। আৰু আমি শুনিছোঁ ওপৰত বোলে আমাৰ ভগৱান ৰামৰ পত্নী সীতাই মানে তাঁতশাল বৈছিলে, তাৰে খুঁটা আছে। হয় আছে। তাত সৰু সৰু মানে গাঁটা খান্দাই আছে, আমাৰ যিটো অসমীয়াত গাঁটা বুলি কয়। গাঁটা খান্দাই আছে, তাতে 4টামান আছে। আৰু আমাৰ যিটো মহাভাৰতৰ দিনতে চক্ৰবেহু বুলি এটা আছিল, বহুত ওপৰত অভিমন্যু যিটো আমাৰ চক্ৰবেহুৰ ভিতৰত সুমি মাৰা গৈছিল, সেই চক্ৰবেহু তাত আৰ্ট কৰাই আছে। আচ্ছা, হয় নেকি? আমি চাবলৈ পাম, চাব পাম। গৈ আছোঁ ওপৰলৈ এতিয়া। বহুত ওপৰত হয় আৰু হয়তো বহুত মানুহে নাজানে এইটো কথা। কষ্ট হয় অলপ, নহয়, কিন্তু এইবিলাক হয়তো নেক্সট টাইম আৰু ক'ত চাবলৈ পাম। সময় থাকোঁতে চাই লৈছোঁ। কোনে আৰ্ট কৰিছিল, কোনে বনাইছিল, এইবিলাক হয়তো মানুহে নাজানে। কিমান দিনতে সৃষ্টি হৈছে এইবিলাক চব প্ৰভুৰে, ভগৱানৰে সৃষ্টি। আচ্ছা, গতিকে আমি চাই লওঁ আজি গোটেইখিনি ভালকৈ। মোৰ লগত আছে মোৰ বন্ধু মনোজ কলিতা। মনোজ কলিতা ইয়াৰে হয়, হালগাঁৱৰ। পালোৱে আৰু বহুত ভাগৰ লাগিছে, একচুৱেলি বহুত তলৰ পৰা আহিলোঁ। আপোনালোকে চাওক, দেখিছে নিশ্চয়, বহুত তল মাটি, বহুত ওপৰত উঠিব লাগে, বহুত ভাগৰো লাগে। এই যে বন্ধু মনোজ কলিতা,
আপোনালোকে এইফালে দক্ষিণ পাৰ হয়, এইফালে দক্ষিণ পাৰ হয় আপোনাৰ গোৱালপাৰা চোৱালপাৰা সেইপিনে ৱেষ্ট বেংগল চেংগল পায়। জেগাই দেখা পায়, হয়, বহুত জেগা গম পায়। বহুত সুন্দৰ, ব্ৰহ্মপুত্ৰ গৈ আছে, বহুত সুন্দৰ প্ৰকৃতিৰ দৃশ্য। ব্ৰহ্মপুত্ৰ গৈ আছে। আমি এতিয়া যি ঠাইৰ উদ্দেশ্যে আমি চাবলৈ আহিছোঁ সেইটো আমি চাম এতিয়া। এনেকুৱা আমি দেখাম এতিয়া যোনটো সীতাই মায়ে বনাইছিলে শালৰ, কাঠশালৰ চাৰিটা খুঁটি, এটা এইফালে দুটা, এইটো তিনিটা, এই চাৰিটা, এইটো কিন্তু সেইফালে সেয়া। আৰু এইবিলাক চক্ৰ বেহু নেকি? আমাৰ যিটো অভিমান্য, হয়, অভিমান্যৰ ভিতৰত শুনিছিল, হয়, সেই মানে সেইটোৱে আৰু শ্ব' কৰাই আছে। কোনোবাই আৰ্ট কৰিছে হয়তো, চাওক অভিমান্যু মানুহে হয়তো নহয় ইয়াত, হয়, এই ভগৱানৰে সৃষ্টি। হয় হয় হয়, চাই বহুত ভাল লাগিলে। খুটা এনেকৈ কোনে আগৰ দিনত কাটা কৰিব পাৰিব মানে পথৰ, চাওক এয়া কোনো মিছা কথা নহয়। চাওক এয়া প্ৰভুৰ থাপনা, শিৱলিংগ, ইয়াতে বহু প্ৰণাম জনাই আমাৰ উদ্দেশ্য পূৰণলৈ যাব পাৰি। হয়, আকাশী গংগা, এই আকাশী গংগাৰ আমি এয়া অনবৰতে মানে জল পৰিয়ে থাকে, মানে আহিয়ে থাকে পানী, চাওক বৰষুণৰ দৰে। দৃশ্য চাওক ইয়াৰ পৰা কোনো সময়তে গম পাম মেইন নৰখে আৰু পানী। মন্দিৰটোৱে আমি ওপৰলৈ যাব চেষ্টা কৰিম নিশ্চয়। আৰু মোবাইলটো চাওঁ আমি কি লৈ যাব পাৰোঁ নোৱাৰোঁ দেই, মনত অলপ হেল্প কৰিবা। ঠিক আছে, আমি চাওঁ যাব পৰা নাই, কিমান ওপৰলৈ যাওঁ। আমি প্ৰভু নিলেহে যাব পাৰিম আৰু। প্ৰভু নিলে যাব পাৰিম আমি নিশ্চয়। ইয়াত কিন্তু শিলবোৰ যদিও দেখাত পিছল, পিছলটো নাই, কিমান পিছলটো নাই, কোনো চিন্তা নাই, গৈ থাকিলে হ'ব। আমি গৈ আছোঁ ওপৰলৈ। মনত নাই নেকি? তুমিয়ে গৈ থাকা, মই আছোঁ। গৈ আছোঁ ওপৰলৈ। পানী অলপতে পৰি থাকে ওপৰৰ পৰা। মনোৰম দৃশ্য। জয় শিৱ বাবা। দেখা কৰিব। পানীটো ল'লোঁ, আশীৰ্বাদ দি থাকোঁ। আমি এতিয়া নিশ্চয় নামি যাবলৈ চেষ্টা কৰিম। নিশ্চয় অতি ভয়ানক, হয়তো এজনী মহিলাৰ কাৰণে অতি ইমান সুবিধাজনক নহ'ব, যিমান এজন ল'ৰা মানুহৰ কাৰণে সুবিধাজনক হয়। উঠিবৰ কাৰণে পাৰিব, অলপ কষ্ট হয়, খালি একো নাই। মই সম্পূৰ্ণই হ'ল মোটামুটি।